আজিৰ ৰেচিপি ইমিউনিটি বুষ্টাৰ কাঢ়া। তাৰ কাৰণে আমাক লাগিব দালচেনি, লং, ইলাচি, চাহপাত, জিৰা, জালুক আৰু এটুকুৰা আদা। মই এইটো কাপৰ জোখাৰে পানী 3 কাপ লৈছোঁ। গেছ অন কৰিছোঁ। এতিয়া মই মছলাখিনি অকণমান খুন্দি ল'ম। কাঢ়াৰ ৰেগুলাৰ সেৱনে আমাৰ পানী লগা জ্বৰ, কাহ আদিৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু কাঢ়াই আমাৰ ইমিউনিটি বঢ়োৱাটো সহায় কৰে। এয়া মই মছলা আৰু আদাখিনি দিছোঁ। কৰোণা কালত কাঢ়া ৰেগুলাৰ সেৱন কৰাটো খুবেই জৰুৰী। এয়া মই চাহপাত দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে এটুকুৰা গুড়ো দিব পাৰে আৰু যিসকলে নেমু খাই ভাল পায় তেওঁলোকে অলপমান নেমুও দিব পাৰে। এয়া উতল আহিছে। 3 কাপৰ পৰা গৈ যেতিয়া 2 কাপ হ'ব তেতিয়া মই কাঢ়াখিনি নমাই থ'ম। এয়া চাওক। এয়া আমাৰ কাঢ়া ৰেডি। আপোনালোকে খাব আৰু জনাব কেনে পালে। ধন্যবাদ।